হেল্ল' গাইজ আজি নিফটিত মাৰ্কেটখনত কি হৈ গ'ল সেইটো আমি ডিছকাছ কৰিম আৰু কাইলৈ কাৰণে মাৰ্কেটখনত আমি কেনেকৈ ট্ৰেড প্লেন কৰিম সেইটো আমি এনালাইজ কৰিম কাইলৈ কাৰণে আমাৰ 24 এপ্ৰিল ৰাতিপুৱা মাৰ্কেটখন গেপ আপ অপেন হোৱা আমি দেখা পাইছিলোঁ আমি তেতিয়া ভালকৈ এক্সপেক্ট কৰিছিলোঁ যে আজি মাৰ্কেটখনে কিবা নহয় কিবা এটা বনাই দিব কিন্তু লাষ্টত এই গতি কৰি দেখালে এই গতি মানে এটা কমপ্লিটলি ছাইডৱেজ এতিয়া মই আজি পাৰফেক্টলি প্ৰাইজ একশ্যনৰ মতে ছেটআপকেইটা প্ৰথমতে ডিছকাছ কৰিম কোনকেইটা ছেটআপত আজি আমি ট্ৰেড কৰিব পাৰিলোহেঁতেন সেইকেইটা এতিয়া ফাৰ্ষ্ট কথাটো হ'ল মাৰ্কেটটো এই পইণ্টত যেতিয়া অ'পেন হৈছিলে অ'পেন হোৱাৰ পাছত লাহেকৈ এনেকৈ চেল আহিলে চেল অহাৰ পাছত কালিৰ যিটো ডে হাই আছিলে যোৱাকালি যিটো ডে হাই ওচৰৰ পৰা ছাপৰ্ট ল'বৰ কাৰণে ট্ৰাই কৰিলে ই বটম বনাই ট্ৰাই কৰিলে আকৌ এই যিটো আমাৰ 50% লেভেল যদি আমি এনেকৈ চাওঁ এই কেণ্ডেলটোৰ পৰা এই যিটো ল' বনিলে ল'টোৰ যিটো আধা মিডল পইণ্ট হ'ব মিডল পইণ্টৰ পৰা এটা টুইজাৰ টপ বনি ই ধুনীয়াকৈ তললৈ নামি আহিলে নামি অহাৰ পাছত এটা এনেকৈ কৰি এটা পেটাৰ্ণ হৈ গ'ল এইটো কি পেটাৰ্ণ হয় আমাৰ যোৱাকালি এইটো পেটাৰ্ণ বনিছিলে মাৰ্কেটত যোৱাকালি মাৰ্কেটখনত মই কালি এনালিচিছ ভিডিঅ'ত আপোনালোকক আঁকি দেখাইছিলোঁ যে এনেকুৱা এটা পেটাৰ্ণ বনিছিলে এইটো এটা ইনভাৰ্টেড হেড এণ্ড শ্ব'ল্ডাৰ টাইপ এটা পেটাৰ্ণ বনিলে আৰু ইনভাৰ্টেড হেড এণ্ড শ্ব'ল্ডাৰটো ওপৰত নেকলাইনৰ ওপৰত ক্লজিং দিয়াৰ পাছত মাৰ্কেটটো ওপৰলৈ যায় বুলি আমি জানো কিন্তু কথাটো হ'ল ইয়াত আজি কিয় নগ'ল মাৰ্কেটটো য'ত আমাৰ টপ আছিলে সেই টপটোতে আকৌ এটা টুইজাৰ টপ বনি গ'ল আৰু যদি আমি এইটো যদি এণ্ট্ৰি ল'লোহেঁতেন ইয়াত যেতিয়া আমাৰ নেকলাইনৰ ওপৰত ক্লজিং দিলে আৰু আমি চবেই জানো যে যেতিয়া আমি কল ছাইড আপছাইডত যেতিয়া আমি এণ্ট্ৰি লোৱাৰ পাছত আমাৰ তলৰ যিটো ৰেড কেণ্ডেলৰ থাকে ৰেড কেণ্ডেলৰ উইকৰ তলত আমাৰ ষ্টপ লছটো লগাব লাগে স্কেল্পিং টাইপত স্কেল্পিং যেতিয়া কৰোঁ আমি সেইটো আমি চবেই জানো কিন্তু আমি যদি ইয়াত যদি এণ্ট্ৰি ল'লোহেঁতেন কিন্তু আমাৰ ষ্টপ লছটো ক'ত থাকিলেহেঁতেন এই পইণ্টত থাকিলেহেঁতেন কিন্তু সেইটো ট্ৰেড আমি তেতিয়া এভইড কৰিলোঁ আৰু এটা ছেটআপত আপোনালোকে ল'ব পৰা হ'লহেঁতেন সেই ছেটআপটো হৈছে ইয়াত এটা যেতিয়া মাৰ্কেটটো এনেকৈ অহাৰ পাছত ইয়াত গৈ পিনে এই কেণ্ডেলটোত এই হাইটোৰ ওপৰত ক্লজিং দিলে বাকী এইখিনি চাবলৈ বাদ দিয়ক এইডোখৰ মন কৰক এইডোখৰৰ পৰা য'ৰ পৰা মই আঁকি দিছোঁ ইয়াৰ পৰা এনেকৈ হৈ ইয়াত এইটো এই ওপৰত ক্লজিং দিলে এইটো তেতিয়াহ'লে কি পেটাৰ্ণ হয় কাপ এণ্ড হেণ্ডেল পেটাৰ্ণটোত এই হাই টাৰ্গেটটোলৈকে অকণমান এইটো পইণ্ট আছিলে জাষ্ট মোৰ চকুত আজি প্ৰাইজ একশ্যনৰ মতে এটাই ট্ৰেড আছিলে যিটো নেকি কাপ এণ্ড হেণ্ডেলত আছিলে কল ছাইড এইটো আৰু এক্সট্ৰা কোনো মই ইয়াতে দেখা পোৱা নাই আজি চেলাৰৰ কাৰণে বহুত ভাল মাৰ্কেট আছিলে যদি চেলাৰে যদি এডামনিও যদি আপোনালোকে চেল কৰি থ'লেহেঁতেন কল আৰু পুট দুইটাতে তেতিয়াহ'লে আপোনালোকৰ ধুনীয়াকৈ এটা প্ৰফিট আহিলে হ'লে কিন্তু চেল আমি এতিয়া কৰা নাই আমি কি কৰি আছোঁ অপশ্যন বাই কৰি আছোঁ চেলাৰৰ কনচেপ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যদি শ্বেয়াৰ কৰিব লাগে চেল কেনেকৈ কৰে হেডজিং কেনেকৈ কৰে তাৰ ওপৰত যদি ভিডিঅ' বনাব লাগে আপোনালোকে কমেণ্ট কৰিব আৰু একদম নতুন ষ্টাৰ্ট কৰিছোঁ চেনেলটো সিমানটা ভিউৱাৰ্ছ অহা নাই কিন্তু মই থমকি ৰোৱা নাই মই ভিডিঅ' বনাই যাম আপোনালোকৰ কাৰণে যদি আপুনি নতুনকৈ আহিছে চেনেলটোত তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিয়ক আপোনাৰ ছাবস্ক্ৰাইবটোৱে আমাক ডাঙৰ হোৱাত সহায় কৰিব এতিয়া কাইলৈ কাৰণে আমি মাৰ্কেটটো কেনেকৈ এনালাইজ কৰিম কাইলৈ মাৰ্কেটটো কি হ'ব পাৰে আমি প্ৰথমতে 30 মিনিট টাইম ফ্ৰেমত চাই লওঁ 30 মিনিট টাইম ফ্ৰেমত কি কাৰণে চাইছোঁ যদি আমি 30 মিনিট টাইম ফ্ৰেমত যদি এণ্ট্ৰি যদি পইণ্টটো যদি উলিয়াওঁ নেক্সট 2 ঘণ্টালৈকে কি হ'ব পাৰে মাৰ্কেটটো আমি গম পাই যাওঁ মানে কথাটো বুজি পাইছে যদি আমি এইডোখৰতে চাইছোঁ যেনিবা ধৰক এই কেণ্ডেলটোতে চালোঁ যেনিবা 30 মিনিট কেণ্ডেলটো ৰেড আহিলে তাৰপাছত 30 মিনিট কেণ্ডেলটো গ্ৰীণ হ'ল মানে 1 ঘণ্টা কি কৰিলে 1 ঘণ্টা মাৰ্কেটত পূৰা তাত ছাপ্লাই আহিলে 1 ঘণ্টা মাৰ্কেটটো তাত বটম বনিলে এটা ছাপৰ্ট বনিলে সেই ছাপৰ্টৰ পাছত কেণ্ডেলটো যেতিয়া ওপৰত উঠি যাওঁতে মাৰ্কেটত ছাইডৱেজ যোনটো পৰা ওলাই যোৱা আমি গম পাম সেই আমি এণ্ট্ৰি ক'ত বিচাৰিমগৈ এণ্ট্ৰি আমি সদায় সৰু টাইম ফ্ৰেমত গৈ বিচাৰিমগৈ এতিয়া কথাটো কি হ'ল এতিয়া 30 মিনিট টাইম ফ্ৰেমটোত যোৱাকালি মাৰ্কেটখন আজি মাৰ্কেটখন যোৱাকালি যিটো ডে হাই আছিলে ডে হাইটোৰ পৰাই খুব ছাপৰ্ট ল'বৰ কাৰণে ট্ৰাই কৰিছিলে কিন্তু আজি মাৰ্কেটখন যদি চাওঁ হায়াৰ ল' পেটাৰ্ণত আহিলে এইটো এনেকৈ এইটো কি হ'ব এনেকৈ যদি আমি চাওঁ এইটো এটা কি পেটাৰ্ণ হ'ব এইটো এটা বুলিছ ফ্লেগ পেটাৰ্ণ টাইপ আমি দেখা পাই আছোঁ আমি বুলিছ ফ্লেগ পেটাৰ্ণ টাইপ এটা পেটাৰ্ণ দেখা পাই আছোঁ সেইকাৰণে আমি এতিয়া বুলিছ ফ্লেগৰ কাৰণে আমি এতিয়া প্লেনিং এটা কৰিম কাইলৈ হয়তো মাৰ্কেটটো যদি গেপ ডাউন খোলে
বা ফ্লেট ওপেন হয়, মই কিন্তু গেপ আপ ওপেন হোৱা আশা কৰা নাই। যদি গেপ আপ ওপেন হৈ যায় তেতিয়াহ'লে আমাৰ প্লেনটো পুৰা চপট হৈ যাব। ফ্লেট ওপেন হওক, গেপ ডাউন ওপেন হওক, তাৰ পাছত আমি এটা এণ্ট্ৰি পইণ্ট আমি ইয়াত উলিয়াই থৈ দিম। এইটো নিফটি 50 এনালাইজ কৰি আছোঁ, এটা মই 24 এপ্ৰিলৰ কাৰণে। যদি আপুনি এতিয়া নতুনকৈ আহিছে চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব হা। এইটো আমি এতিয়া কেনেকৈ পইণ্টটো উলিয়াম, এই পইণ্টটো আমি এনেকৈ উলিয়াম, এটা আমি এনেকৈ পেৰেলেল চেনেল ল'ম। এই চেনেলটো ওপৰৰ পৰা এটা এনেকৈ ট্ৰেণ্ড লাইন টানি দিম, আৰু এনেকৈ কৰি লগাই দিম বছ। এতিয়া আপোনালোকে চাওক, এতিয়া এই যি চেনেলটো লগালোঁ, আপোনালোকে জানে নহয় চেনেল লগাব, আৰু চেনেলত কেনেকৈ ট্ৰেড কৰে সেইটো জানে। যদি ইয়াৰ ওপৰত ডিটেইলছত ভিডিঅ' লাগে আপোনালোকে জনাব মোক। ইয়াৰ এইটো কি হ'ল, চেনেলটোৰ এডালক আমি ৰেজিষ্টেন্স হিচাপে মানি চলোঁ, এডাল আমি ছাপৰ্ট হিচাপে মানি চলোঁ। আমি গম পাইছোঁ যে এই চেনেলটোত লোৱাৰ হাই, এই চেনেলটো এটা ৰেচপেক্ট কৰি গৈছে। কেলৈ ৰেচপেক্ট কৰিছে, ওপৰৰ পৰা ঘূৰি আহিছে আৰু তলৰ পৰা উঠি গৈছে, আৰু যিটো মাজৰ ডটকেইটা, এই ডটকেইটা এনে নাই দিয়া, এইকেইটা আমাৰ এটা ছাপৰ্টৰে কাম কৰিব যদি ওপৰৰ পৰা আহে। এইটো মিডল পইণ্ট। এই মিডল পইণ্টৰ পৰা মাৰ্কেটটো ইয়াৰ পৰা উভতি গৈছে, আৰু প্ৰপাৰ এই চেনেলটো যে ৰেজিষ্টেণ্ট হয় আমি গম পাই গৈছোঁ। এইডোখৰ পৰা আকৌ ঘূৰি আহিছে, ঘূৰি আহি এইডোখৰত ক্লজিং দিয়া মানে কি, মাৰ্কেটটো এই পইণ্টলৈকে, এই চেনেলৰ এই পইণ্টলৈকে আহিব। কেলৈ আহিব, এইডোখৰত একবাৰ টাচ হৈছে যেতিয়া 2 নম্বৰ বাৰো ইয়াত টাচ হ'বৰ কাৰণে আহি আছে, হয়নে? ক্লিয়াৰ? এতিয়া আমাৰ কথাটো কি হ'ব, আমাৰ এতিয়া বুলিছ ফ্লেগখন কমপ্লিট ক'ত হ'ব, আমাক সেইটো লাগে। 2 নম্বৰ বাৰত কমপ্লিট হোৱা চান্সটো কম থাকে, 3 নম্বৰ বাৰত কমপ্লিট হোৱা চান্সটো বেছি থাকিব। এই পইণ্টত আহি পিনে কমপ্লিট হ'ব, মানে 22,300 আমাৰ কাৰণে এটা ইম্পৰ্টেণ্ট ছাপৰ্টৰ কাম কৰিব মাৰ্কেটটোত। আমি ছাপৰ্টৰ জোনটো কেনেকৈ উলিয়ালোঁ, ষ্ট্ৰং ছাপৰ্ট জোনটো আপোনালোকে চালে ধুনীয়াকৈ। যদি ভাল লাগিছে লাইক কৰিব, আৰু যদি ভাবিছে চেনেলটো ডাঙৰ কৰিম দেই তেতিয়াহ'লে লগ বন্ধুৰ লগত শ্বেয়াৰ কৰিব। ঠিক আছে, 22,300টো আমাৰ কাৰণে এটা ষ্ট্ৰং ছাপৰ্ট লেভেল হ'ব। মই এই ছাইডটো চোৱা নাছিলোঁ, মই এই চেনেলটো চাই পিনে কৈছোঁ যে 22,300 এটা ছাপৰ্টৰ কাম কৰিব। গ'লে এইডোখৰতে, এই জেগাটোতে এটা কি বনিব লাগিব, মাৰ্কেটটো আহি তাত বুলিছ এটা পেটাৰ্ণ বনিব লাগিব, এটা ষ্ট্ৰং বুলিছ পেটাৰ্ণ বনিব লাগিব। 3-4ডাল কেণ্ডেল লগ লাগি 3 কেণ্ডেল ষ্টিক পেটাৰ্ণ আপোনালোকে চিনি পায় নহয়। যদি নাপায় আপোনালোকে প্ৰাইজ একশ্যনৰ মই ভিডিঅ' বনাম, আৰু গুগল মাৰিও চাব পাৰে। মৰ্ণিং ষ্টাৰ চাব পাৰে, ইভিনিং ষ্টাৰ চাব পাৰে। তেনেকুৱা 3ডাল কেণ্ডেল ষ্টিক লগ লাগি এটা পেটাৰ্ণ বনা। ইয়াত বনিব লাগিব 3ডাল কেণ্ডেল ষ্টিকৰ এটা পেটাৰ্ণ। হয়তো এডাল কেণ্ডেল ষ্টিকৰ পেটাৰ্ণ বনিও উঠি যাব পাৰে, কোনো কথা নাই। কিন্তু এডাল লকৰীত ভৰসা কৰাতকৈ আমি 2-3ডাল বেছি ভৰসা কৰোঁ, তেতিয়া ষ্ট্ৰং হ'ব কথাটো। ইয়াৰ পৰা উঠি গৈ ফাৰ্ষ্ট টাৰ্গেট এইডোখৰত আমি ল'ব পাৰিম, আৰু ছেকেণ্ড টাৰ্গেট আমি ইয়াত ল'ব পাৰিম। যদি এইটোলৈকে যদি মাৰ্কেটটো গুচি যায় 500লৈকে যোৱা চান্স আছে, 22,500। ঠিক আছে, এতিয়া মাৰ্কেটটো এটা শক্তি গোটাই আছে। যে বুলিছ ফ্লেগখন 30 মিনিটত কমপ্লিট হোৱাৰ পাছত মাৰ্কেটটো 22,500লৈকে যাবৰ কাৰণে ট্ৰাই কৰি আছে। নিফটি 50 কাইলৈ কাৰণে এনালাইচিছ। আৰু এটা কথা থাকি গ'ল, 22,300টো কেলৈ ছাপৰ্টৰ কাম কৰিবগৈ ক'লোঁ, এই চেনেলটো লগাই পিনে মই এইটো আপোনাৰ যদি চাই 18 এপ্ৰিলৰ ডে হাইটো এইটো আছিলে, আৰু আমাৰ 22 এপ্ৰিলৰ ডে হাই প্ৰায় ওচৰে পাজৰে আছে। সেইটো কাৰণে দুটা ডে হাই যেতিয়া ওচৰত হ'ল তেতিয়া আমাৰ এইটো এটা ষ্ট্ৰং ছাপৰ্টৰ কাম কৰিব। ঠিক আছে, ক্লিয়াৰ? কাইলৈ আমি এই প্লেনটো কৰিম, মই এইটো প্লেন কৰিম, আপোনালোকে কৰিব পাৰে। জাষ্ট এইটো আপোনালোকৰ নলেজৰ কাৰণে মই মোৰ নলেজটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ঠিক আছে, নিফটি 50 আজি বেংক নিফটিত কোনো হেৰি নাই, বেংক নিফটিটো আজি নুলিয়াওঁ। ঠিক আছে, আজি অকল নিফটি 50 কৰোঁ, হৈ যাব। থেংক ইউ।